নমস্কাৰ বন্ধুসকল, আজি মোৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই দেখুৱাবলৈ গৈ আছোঁ ভিতৰৰ খণ্ড, ছায়েন্স মিউজিয়ামটোৰ ভিতৰতনো কি আছে, ছায়েন্সৰ বা আপোনাৰ বায়' মেচিনবোৰ আছে, তো সেইবোৰ আমি দেখাবলৈ গৈ আছোঁ। ধুনীয়াকৈ আপোনালোকে চাব, ভিডিঅ'টো স্কিপ নকৰিব, লগতে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লগতে কমেণ্ট, লাইক গোটেইখিনি কৰি দিব আৰু যিখিনি আছে। তো মই ভাবোঁ ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব। বন্ধুসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ফাৰ্ষ্টতে গৈ আছোঁ আমি একুৰিয়ামৰ ভিতৰলৈ। ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ আছে, গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গোটেই ফলকবোৰ দেখুৱাব নোৱাৰোঁ কাৰণ ইমান আমাৰ সময় নহ'ব, তথাপিতো আপোনালোকক গোটেইখিনি বস্তু যিহেতু দেখুৱাব লাগিব, সেইকাৰণে অলপ অলপকৈ বস্তুবোৰ দেখুৱাই দিম। ইয়াৰ পিছত আমি বায়' মেচিনলৈ গুচি যাম ভিতৰলৈ। তো আহকচোন, এই মাছবোৰ চাই লওঁ আমি। আমাৰ হাতত যদি বহুত সময় থাকিলে হয় তেনেহ'লে আমি মাছবোৰৰ নামবোৰো কৈ দিব পাৰিলোহেঁতেন, কিন্তু এতিয়াতো নোৱাৰিম, বহুতখিনি টাইম গুচি যাব। আমাৰ হাতত ইমান টাইম নাপালে, সন্ধিয়াও হৈ আহিছে, 6টা বজাত বন্ধ কৰে। তো এবাৰ আমি দেখুৱাই যাম। নিশ্চয় আপোনালোকৰ যদি চেনেলটো আঁকোৱালি লয় তো আকৌ এবাৰ আহিম, পিছত কোনো কথা নাই। তো এবাৰ প্ৰথমবাৰ বুলি অলপ অলপ দেখুৱাই যাওঁ, হ'লেও গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আমি ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া আপোনালোকৰ মাজত বস্তুবোৰ দেখুৱাই দিবলৈ চেষ্টা কৰিম। এইবোৰ গোটেই বিজ্ঞানৰ বস্তুবোৰ আছে, এইটো ছায়েন্স মিউজিয়ামটো, গতিকে ছায়েন্সৰে বস্তু থাকিব। বন্ধুসকল, কিছুমানৰ বস্তুবোৰ বুজি নাপাওঁ আৰু কিছুমান বুজি পাওঁ। তো অৰিজিনেল ভাল লাগে দেখাত, যেন ভিতৰত সোমাই আছে। তো বন্ধুসকল, মোৰ পিছফালে যে আছে, এয়া একদম অৰিজিনেলৰ নিচিনা লাগে, একদম মই অৰিজিনেল বুলি ভাবোঁ কিছুমান বস্তু, কিন্তু পিছতে চাওঁ মানুহৰ দৰেই, নহয়, এইটো ছায়েন্সৰে হয়। এইটো ককা, আমাৰ এইটো বগা ককা। এনেকৈ চালে আপুনি অৰিজিনেল দেখিব, কিন্তু পিছত ছাইডত গ'লেহে গম পায়। তো আমি এবাৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াত ডিজিটেল ধৰণৰ বস্তু কিছুমান আছে। ইয়াত কিছুমান, এইটো আমাৰ এশিঙীয়া গড়, অসমৰ সন্মান জাতি, এইটো লাইটেৰে বনাই থৈছে মানুহটো। এইটো কি হয় মই বুজি পোৱা নাই, হয়তো অইল ইণ্ডিয়াৰ নেকি, আপোনাৰ ৰিফাইনাৰী যেন লাগিছে, কিন্তু আপোনালোকে কমেণ্ট কৰি জনাব এইটো হয় নেকি। ধৰিব পৰা নাই এইটো। তাৰপিছত আমাৰ লক্ষ্য হৈ আগে আগে গৈ আছে। এইকেইটা মেচিনত ডিজিটেল হয়, আপোনাৰ মহাত্মা গান্ধীৰ বিষয়ে পঢ়িব পাৰি এনেকৈ। ডিজিটেল আপোনাৰ স্ক্ৰীন টাচ মোবাইলৰ দৰে হয়, ভাল লাগে। ইয়াতে হিন্দীত পঢ়িব পাৰি আৰু ইংৰাজীত পঢ়িব পাৰি। তো এনেকৈ ক্লিক কৰি দিয়া হয়, ৰিড মনত যায়। ওপৰত এইটো আপোনাৰ অপশ্যন আছে হিন্দী, ইংলিছ কৰিব পাৰি, হিন্দী কৰিব পাৰি, গোটেই বায়'গ্ৰাফিটো জানিব পাৰি। তো আহিলে আপোনালোকে নিশ্চয় পঢ়িব, যদি বেছি টাইম থাকে। আপোনালোকে এইবোৰ বহুত জ্ঞান দিব পৰা বস্তু আছে ইয়াতে। আপোনালোকে বেলেগত যোৱাতকৈ ইয়াতে আহক, ইয়াতে টাইম স্পেণ্ড কৰক, পিছত আপোনালোকে জ্ঞান পাব, জ্ঞান আহৰণ কৰিব পাৰিব। ইয়াত আহিলে বহুতখিনি বস্তু আছে, আপোনালোকে যিখিনি বস্তু বহুত ঠাইত ঘূৰি আপোনালোকে নোৱাৰিব চাব বা আহৰণ কৰিব, জ্ঞান আহৰণ কৰিব, কিন্তু ইয়াতে আপোনালোকে এদিনতে বহুতখিনি বস্তু দেখা পাব, লগতে বহুত ঠাইৰ বস্তু একেলগত ইয়াতে পাব। এইবোৰ বস্তু আছে ধুনীয়া।
এনেকৈ এটা এটাকৈ যাই থাকে। তো আমার লক্ষ্যটা আমার লাজ করে, মোবাইলটো ঘূৰাই দিলে লাজ কৰে, এই মোক নুঠাবি ছাইডৰ টিকি থাকে, লাজুকা হয়। এইটো কি বস্তু ধৰিব পৰা নাই। এতিয়া আমি অলপ ওপৰলৈ যাওঁ, ওপৰত আৰু আছে সৰু বাচ্চাৰ খেলা ধূলা আছে। মানে গৈ থাকিলে একদম মানে কেতিয়াবাতো অনুভৱ হয় শ্বপিং মলত সোমাইছোঁ নেকি, কেতিয়াবা থিয়েটাৰত সোমোৱা যেন অনুভৱ হয়, আৰু কেতিয়াবা ছায়েন্সৰ একদম দুনীয়াখনত সোমোৱা যেন অনুভৱ হয়। মানে ফিল্ডটো চাৰিওফালে মানে বেলেগ বেলেগ হয় আৰু। তেতিয়া গৈছিলোঁ পাৰ্কৰ ফিল্ড পাইছিলোঁ, তেতিয়া গৈছিলোঁ আপোনাৰ মিউজিয়ামৰ ফিল্ড পালোঁ, মানে বহুত বেলেগ বস্তু। মানে ইয়াতে আহিলে আপোনালোকে নিশ্চয় গম পাব কেনেকুৱা হয়। তো তেতিয়া পাৰ্কত যাওঁতে একদম ডাইনাছৰ চাইনাছৰ আছে, একদম হলিউডত থকা যেন লাগে কেতিয়াবা, ভাল লাগে, বহুত ধুনীয়া হয়। এখন গাড়ী হয় সৰু বাচ্চাৰ, কিন্তু এতিয়া বেয়া হৈ আছে বোলে, ষ্টাৰ্ট নহয়। চলাব চাইছিলোঁ কিন্তু নাই, কাম নহয়, মানে বেয়া হৈ আছে। এদিন আহিম ইয়াতে, একদম দিনটো থাকি আহিম, বহুত বস্তু জানিব পাৰি। তো এতিয়া বন্ধুসকল আমি যাওঁ মানে বায়'মেচিনৰ ভিতৰলৈ। ইয়াত বায়'মেচিনবোৰ আছে, চাওঁ, ইয়াত লিখা আছে কিন্তু বায়'মেচিন বুলি। আমি এবাৰ সোমাই যাওঁ। এইবোৰ মানুহৰ ভিতৰৰ মানে অংগটো, কিছুমান লিভাৰ কিডনী এইবোৰ চব আছে ইয়াতে, চকু, মানুহৰ হাড়, ফ্ৰেকচাৰ হ'লে কেনেকুৱা চব গোটেইখিনি ইয়াতে আছে, চব ডিজিটেল হয়। এইবোৰ সাপ, আগৰ মাছবোৰ কেনেকুৱা, জেঠি চব আছে, শামুক, গোটেইখিনি মানে ছায়েন্সৰ যিখিনি মানে বস্তু গোটেইখিনি পাব আপুনি। কিতাপত আপোনালোকে পঢ়ি পাইছেই চাগে, সেইখিনি মানে ইয়াত প্ৰেক্টিকেল হিচাপে পাব, আপুনি চাব পাব, লাৰিব পাৰিব। ইয়াতে এইটো থিয়েটাৰ হল হয়, আগৰ কেনেকুৱা আছিলে থিয়েটাৰ হল, এতিয়া মানে বন্ধ আছে, কি ভিতৰত বন্ধ আছে। তো এইটো হৈছে আমাৰ মানে পুৰণা মেচিন, পুৰণা মানে যিমানখিনি মেচিন আছে, আপোনাৰ কোৰ আছে, হাতুৰি আছে, বটালি আছে, এইবোৰ মানে আগৰ দিনৰ এইবোৰ কেনেকুৱা আছিলে, মানে পাহাৰ চাহাৰ ঠাণ্ডা, এইবোৰ এনেকুৱা আছিলে। মানুহৰ ভিতৰত থকা অংগবোৰ এইবোৰ ডাঙৰ ডাঙৰকৈ আছে, বুজিব পাৰি তাৰমানে। তো ভিডিঅ'টো আজিলৈ দীঘল নকৰোঁ, ইমানতে শেষ কৰোঁ, এতিয়া ওলাই যাওঁ অলপ। তো বন্ধুসকল, এইটো আমাৰ লক্ষ্যৰে গাড়ীখন ৰাখিলে ইয়াতে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ। এতিয়া যিহেতু যাব টাইম হ'ল, 6টা বাজিব, এতিয়া 6টা বজাৰ অলপ আগতে ওলালোঁ, যিহেতু বন্ধ কৰালৈ থকা নাই। তো ইয়াতে ভাবিছোঁ ৰোল খাই লওঁ, চিকেন ৰোল খাওঁ। আমাক চিকেন ৰোল বনাই আছে আমাৰ কাৰণে, তো চিকেন ৰোল খাই পেলাই আমি আজিৰ কাৰণে ভিডিঅ'টো সামৰোঁ। আপোনালোকে আঁকোৱালি ল'ব আমাক। তো ভৱিষ্যতে আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজতে, যাতে ভাল বাৰ্তা এটা পায়। আপোনালোকো আহিব এদিন ছায়েন্স মিউজিয়ামত চাব। লক্ষ্যতাক ৰখি আছোঁ খাবলৈ, লক্ষ্যতা কোনোবা লগৰ এজনক দেখা পাই পেলাই গুচি গ'ল, মাত দিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া আমি গৈ থাকোঁ, ৰাতি হৈছে, মোবাইলটো বেছি উলিয়াব নোৱাৰি। এই বেছি দিন হোৱা নাই মোৰ মানে আমাৰ চিনাকি এজনৰ মোবাইল এটা কাঢ়ি লৈ গ'লে এনেকৈ গুৱাহাটীত উলিয়াই লৈ যাওঁতে, তো সেইকাৰণে মোবাইলটো বেছি টাইম উলিয়াব নোৱাৰোঁ। এইটো আমাৰ এতিয়া জাম হৈছে এইখিনি, আজি সন্ধিয়া টাইমটো জাম হয়ে বাৰু। এইখিনি খানাপাৰাৰ পৰা এতিয়া আমি গৈ আছোঁ আপোনাৰ বেলতলা তিনিআলিৰ ফালে। কি আহিছোঁ হেলিকপ্টাৰ যাম। ৰাইজসকল, ভিডিঅ'টো ইমানেই, ধন্যবাদ আজিলৈ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ সদায় এনেকৈ চাব। ধন্যবাদ।